হাই হেল্ল' নমস্কাৰ বুলি আজি ব্লগছটো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল আপোনালোকে বৰ্তমান ষ্টাৰ্টিঙতে দেখিছে য'ত নেকি এখন জাতীয় পতাকা আমি অলপ দূৰৰ পৰাই আজি দিনত মন কৰি আছিলোঁ দেখি আছিলোঁ য'ত নেকি আমাৰ ৰুমৰ ওপৰত মানে ৰুমৰ পৰা মানে ওপৰৰ বিল্ডিঙলৈ উঠিলে মানে এই পতাকাখন জিলিকাই থাকে প্ৰায় আমাৰ ৰুমৰ পৰা প্ৰায় 30 মিটাৰমান আঁতৰত 30-40 মিটাৰমান আঁতৰত হ'ব। তো আজি তাকে ভাবিলোঁ এবাৰ ওচৰৰ পৰা চাই আহিম আৰু কেনেকুৱা হয় এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আমি বৰ্তমান আহি পাই গ'লোঁ আৰু আহি বৰ্তমান আপোনালোকক এবাৰ সুন্দৰভাৱে এই জাতীয় পতাকাখন দেখাব মানে সক্ষম হৈছোঁ আৰু মনটো বহুত ভাল লাগিলে। একচুৱেলি এই জেগাডোখৰত আহি মনটো ইমান ভাল লগা নাই, জাতীয় পতাকাখন দেখি ইমানেই ভাল লাগিলে আপোনালোকক কি ক'ম। সঁচাকৈ আকৌ কৈছোঁ আপোনালোকক যে ৰাতি প্ৰায় 6:30-7টা বাজিছে, ডাৱৰ হৈ আছে, আন্ধাৰ জোনাক পোহৰ মানে তৰা জোন একোৱেই নাই, একো পোহৰে নাই, জাষ্ট তলৰ পৰা LED লাইট দুটা জ্বলি আছে। তথাপিও যে ইমান ধুনীয়াকৈ বতাহত উৰি আছে, কিমান ওখ হ'ব সেইটো মই নাজানো, ইমান ধুনীয়া দেখাইছিলে মানে কি ক'ম। তো যি কি নহওক আমি ডিব্ৰুগড় ষ্টেচনটোলৈ সোমাই আহিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিমানখিনিলৈকে পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম আৰু বেলেগ একো নাই, জাষ্ট মই ক'লোৱে ভিডিঅ'টো মেইন টপিকটো হৈ গ'ল এই জাতীয় পতাকাখন, য'ত নেকি মই আকৌ এবাৰ যদি পাৰোঁ ভিডিঅ'ত শেষত মই দেখাবলৈ চেষ্টা কৰিম। তো এইফালে আমি ষ্টেচনৰ ভিতৰলৈ সোমাই আহিলোঁ, ইভাগে আহিছোঁ মানে ডিব্ৰুগড়খন ঘূৰিছোঁ কিন্তু ষ্টেচনটোত আমি অহা নাই, মানে জাষ্ট আজি আহি পিনি বোলো চাই যাওঁ আৰু আপোনালোকক এবাৰ দেখাই যাওঁ সেইবুলি আহিলোঁ। বাৰু যি কি নহওক ওপৰতে এবাৰ উঠি যাবলৈ চেষ্টা কৰোঁচোন। বহুতেই মজা লাগিছে, একচুৱেলি বহুত মজা লাগিছে। বহুত ডাঙৰ ষ্টেচন হয়, আপোনালোকে যদি আহিছে মানে ভাল কথা দেখিছে আৰু যিসকলে নাই দেখা সিহঁতক মানে এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই আছে কোনোবা ছাবস্ক্ৰাইবাৰে তেওঁ এটা লাইক কৰি দিব আৰু যদি নতুনকৈ আহিছে ভিডিঅ'টো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব, তেতিয়া মই দিয়া ভিডিঅ'বিলাক ন'টিফিকেশ্যন আগতীয়াকৈ পাই যাব। যিমান পাৰোঁ সিমান সুন্দৰকৈ গোটেই ষ্টেচনটো চাৰিওফালে ওপৰত আহি পিনি দেখাবলৈ মোবাইলৰ কেমেৰাই চেষ্টা কৰিছোঁ, হয় ড্ৰোন নহ'ব পাৰে, তথাপিও ফোনৰ কেমেৰাত যিমানখিনিলৈকে ধৰিব পাৰিছে আপোনালোকে সিমান তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি সুন্দৰ এটা পৰিৱেশ, কি মজা, মানে কি ক'ম, পিছৰখিনি আৰু নকওঁগৈ আৰু। এটা ধুনীয়া প্লেচ, বহুত ধুনীয়া। যদি আপোনালোকে ডিব্ৰুগড় কোনোবাই চাই আছে তেন্তে কমেণ্ট কৰি জনাব।